এতিয়া আমি তেল দি দিছো तो आइए देखते हैं अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उसके साथ स्कैम करो या फिर महफिल जमाओ मुझे नहीं पता बस क्लिक हो जाना चाहिए ওকে তেল গৰম হৈ গ'ল দি দিম বৰ্তমান এইখিনি গ্ৰেভিটো হ'ব তেতিয়া জাকাত হৈ যাব এইখিনি খাই বঢ়িয়া লাগিব মানে মেইন মালখিনি আছে ৰচুন আদা চব বস্তু অলপ লৰাই দিওঁ তেলটো অলপ কালাৰ ধুনীয়া উঠিব বুলি এতিয়া আমি মছলা অলপ দি দিম কিয়া মছলা দিলেগৈ মছলাটো সকলো আপোনাৰ প্ৰথম হৈছেতো চব মিক্স নিজে ঘৰত বনোৱা হা বনালে একচুৱেলি ভাল আৰু পেটৰ পিছতো একো নহয় হালধি দি দিম এই দুটামান জালুক দি দিছোঁ এতিয়া আজি নিজে ঘৰত বনোৱা হ'ব লাগে যেতিয়া বস্তুটো সিজিব তেতিয়া কালাৰটো আহি যাব একদম ধুনীয়া কালাৰ আহিব আৰু দেখিলে এখন খাব লাগি যাব এইটো মানে এই বস্তুটো শেষ হ'ল সেইটো কাৰণে মানে ইয়াক গৰম কৰি দিয়া হৈছে ঢাকনখন মাৰি দিম এতিয়া আমি চাম কিমান তেনেকুৱা হৈছে প্ৰায় গ্ৰেভিখিনি আপোনাৰ হেৰি হৈ গ'ল বঢ়িয়া 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 সুন্দৰ দিম আপোনাৰ অলপ নিমখ দিছোঁ 2 চামুচ বছ আৰু এতিয়া নিদিওঁ পিছত দিলে দিম যদি কম হয় তাৰ পাছত অলপ দেৰি থৈ কিনি মাংসখিনি দি দিম আৰু মই ঢাকি দিওঁ বৰ্তমান 5 মিনিটৰ কাৰণে এতিয়া আপোনাৰ হৈ গ'ল ধুনীয়া উতলি আছে এতিয়া দি দিম আপোনাৰ মাংসটো দি দিছোঁ ইয়াত মাংস আছে আপোনাৰ 1.5 কিলো একচুৱেলি এই কেৰাহীখনত সৰু হৈছে ঢাকি দিম ন কেনে হেৰি কৰিলা এতিয়া অন কৰি দিয়া বক উতলি থাকে নাই উতলি থাকে তাৰমানে কি হয় তোৰ বস্তুটো হেৰি হৈ যায় খেতি কৰি পৰে হৈ গয়া মাংসটো মাংস হৈ গ'ল বঢ়িয়া লাগিব দেখাই টিপটপ হৈ গ'ল খাব লাগে খাওঁ পিয়াও এনজয় কৰক আছে এবাৰ খাব লাগে দেই লাহে খাব লাগে খা নাখা তই মাংস খাৱ নাই মই খাম কিন্তু দেই